Karbi Anglong adangpi along Public Account Committee mate PSC abitung pen development aputha kelang charia phan kevang. Karbi Anglong ko an kaching thola pen ke claim ke dam ko an ke me ke hinoma pupen Assam along bang narkep MLA atum NC Karbi mate Public Account Committee pu amen pen Karbi Anglong adangpi along sai amu ke claim along an policy lang chari pon. Lason si berla pen rong pimpla matowar sita me langdam. Lapen manja lumbajong blok along sita me humri dam pen lumbajong blok BDO atum pen PSC along nangkidun atum phan an man pen Karbi apuho pen karchudun. আমাৰ ইয়াতে ৰুৰবান স্কিম এটা আছে 8 মাৰ্কেট আছে আমি পোস্ট অফিস টু মাটিপুং এটা রাস্তা আৰু এটা বিৰলা টু ৰংপ্লিম প্লাম দুটা ৰাস্তা আছে বৰ্তমান শুনো বিভিন্ন মাধ্যম আমি দেখা পাওঁ যে যেটো ৰংপ্লিম প্লাম আৰু এটো ডিফু ৰাস্তা এটো 7 দিনীয়াকৈ কৰা হৈছে বুলি বিভিন্ন ধৰণৰ মানুহে এটো কোৱেশ্চন এৰাইজ কৰিছিলে যে কি কয় এটো এই কোৱেশ্চনটো আমিও পাইছো কমপ্লেইনটো আমিও পাইছো কিন্তু আমি আজি কালি মিটিং কৰিম মিটিঙত আমি এলটমেণ্টৰ কাগজ আৰু কমপ্লিশ্যনৰ কাগজ দুটাই আমি বিচাৰিম গতিকে তেতিয়া এইটো জল ফটফট ওলাই যাব যে প্ৰকৃততে ৰাইজে যিটো সন্দেহ কৰি আছে এইটো সঁচা নে ডিপাৰ্টমেণ্ট সঁচা ডিপাৰ্টমেণ্ট কোৱা মতে তেওঁলোকে এবছৰৰ বেছি সময় লৈছে কিন্তু ৰাইজে কোৱা মতে এসপ্তাহৰ ভিতৰতে কাম কমপ্লিট দেখাইছে কিন্তু এসপ্তাহৰ ভিতৰত ইমান 17 কিলোমিটাৰ ৰাস্তা কমপ্লিট কৰাটো সম্ভৱ নহয় তথাপি আমি কাগজ পাতি চালে গম কিছু আমি ফেয়াৰ প্ৰাইচত দোকান চাইছোঁ আমি অংগনবাদী মডেল অংগনবাদী চেণ্টাৰ চাইছোঁ টুৰিজিম চাইছোঁ বিভিন্ন স্কিম চাই আহিছোঁ এইবোৰ স্কিম চাই আপোনাৰ মনত কেনেকুৱা লাগিছে ছাৰ ইয়াত দেখি যিটো কামবোৰ দেখি কামবিলাকতো ভালেই কৰিছে বেয়া হোৱা নাই এতিয়ালৈকে বেয়া স্কিম চকুত পৰা নাই এতিয়ালৈকে যিকেইটা চাইছোঁ ভাল হৈছে লাষ্ট কুৱেশ্যন ছাৰ ইয়াত বৰ্তমান কাৰ্বি আংলঙত বিজেপি চৰকাৰো আছে এতিয়া ডক্টৰ তুলৰাম ৰংহাং CEM তেখেত বিষয়ে আপোনাৰ কিবা ক'ব নেকি কিবা মন্তব্য দাঙি ধৰিব নেকি আপোনাৰ ইয়াত যিটো অট'নমাছ কাউন্সিল তাত গভৰ্ণমেণ্ট আছে তুলিৰাম তেখেতৰ নেতৃত্বত তেখেত নাই তেখেত বেংগালুৰুলৈ গৈছে তেখেতৰ হৈ পেলাই দুজন এক্সিকিউটিভ মেম্বাৰ আহি আমাক লগ কৰিছে এজন বিধায়ক আহিছিল তেওঁলোকে আমাক লগ কৰি সম্বৰ্ধনা জনাইছে ইতিমধ্যে আমাৰ অসম বিধানসভাৰ পৰা আহিছোঁ পাব্লিক একাউণ্টছ কমিটি এছেম্বলি কমিটি ইয়াতে বিভিন্ন পাৰ্টিৰ বিধায়ক আছে কিন্তু কমিটি এটাই গতিকে পাৰ্টি ইয়াত বিজেপি আছে AGP আছে কংগ্ৰেছ আছে UDF আছে UPPL আছে প্ৰত্যেক পাৰ্টিৰে সদস্য ইয়াত আছে আমি 8জন বিধায়ক PSC কমিটিৰ চেয়াৰমেন আৰু মেম্বাৰ আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ এটা দুটাকৈ স্কিম চাইছোঁ ইয়াতে অহাৰ উদ্দেশ্য ইয়াত মাৰ্কেট ছেট এটা বনাইছে DRDৰ ফালৰ পৰা মাৰ্কেট ছেটটো চাম ভাল বনাইছে গতিকে ৰাস্তাৰ কাষত ৱালটো ভাঙি দিলে ধুনীয়া মাৰ্কেট এটা হৈ যায়